আমাৰ অসমৰ বহুতো লোক বেংকৰ লোনৰ পৰা প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ পৰা বহু আঁচনিৰ পৰা বঞ্চিত হৈ আছে। তাৰ মূল কাৰণ হ'ল মানুহে মাটিত বাস কৰিছে কিন্তু মাটিৰ অধিকাৰ পোৱা নাই। এইবাৰ আমি মিছন বসুন্ধৰা 2 আনিছো। তাৰ জৰিয়তে আমি সিদ্ধান্ত লৈছো যে ফৰেষ্ট লেণ্ডক বাদ দি চৰকাৰী খাস লেণ্ডত থকা বা পূৰ্বপুৰুষৰ পৰা ভোগ দখল কৰি থকা যি মাটিত ৰাইজ আছে সেই মাটিতে আমি তেওঁলোকক মাটিৰ ম্যাদী পট্টা দিয়াৰ আমি ব্যৱস্থা কৰিম। মই আমাৰ ঘুনাসুতিয়ে হওক লখিমপুৰ জিলাৰ ৰাইজে হওক যিসকলে চৰকাৰী মাটিত ভোগ দখল কৰি আছে তেওঁলোকক আহ্বান জনাম আপোনালোকে যাতে মিছন বসুন্ধৰাৰ জৰিয়তে এই মাটিৰ বাবে আবেদন কৰে। অলপ আগতে আপোনালোকে দেখিছে যে আমি 5 গৰাকী মানুহক মাটিৰ পট্টা দিছো। মাটিৰ পট্টা দিয়া সাধাৰণ কথা, কিন্তু এওঁলোকক আমি কি মাটিত পট্টা দিছো? যি মাটিত ভিজিআৰ আৰু পিজিআৰ আছিল। অৰ্থাৎ ভিজিআৰৰ 400 পৰিয়ালক আজি আমি লখিমপুৰত মাটিৰ পট্টা দিছো আৰু মিছন বসুন্ধৰাৰ বাবে এই কাম আজি সম্ভৱ হৈ উঠিছে। মই লখিমপুৰৰ ৰাইজক আহ্বান জনাম যেন আপোনালোকে চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিৰ ওপৰত এক ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ চলাই আমাৰ অসমত যাতে ভৱিষ্যতে আৰু কোনো ভূমিহীন মানুহ থাকিব নোৱাৰে, সকলোৱে যাতে ভূমিৰ ওপৰত তেওঁলোকৰ ভোগ দখল কৰিব পাৰে। জনজাতীয় লোকসকলৰ বাবে আমি সিলিং আইনৰ সংশোধন গটাই এটা পৰিয়ালে 50 বিঘালৈকে মাটি ৰাখিব পৰাৰ আমি অনুমতি কৰি দিছো, যাৰ কাৰণে আপোনালোকে জনজাতীয় লোকসকলেও এতিয়াৰ পৰা নিৰ্ভয়ে এই মাটিৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব।